যদি মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰিব কাৰণ মই এনেকুৱা ভিডিঅ' প্ৰায় লৈ আহি থাকোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই ইছৰাফিল আৰু আপোনালোকে চাইছে ইছৰাফিল বাট চেনেলত। তো মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। আশা কৰোঁ আপোনালোকে ভাল পাব। আজিৰ ভিডিঅ'টো হ'ল বিয়েৰ। বহুতে কয় বিয়েৰ খালে বোলে মানুহৰ শকত হয় আৰু বিয়েৰ খালে কি অসুবিধা হয়। তো মই সেইটো বিষয়ে আপোনালোকক ক'বলৈ মই চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৱেলকাম বেক। আচ্ছা, এতিয়া মানুহে কয় যে বিয়েৰ খালে শকত হয়। তো বিয়েৰ খালে কিমানটো সঁচা কিমানটো মিছা, তো বিয়েৰত কি থাকে আৰু যে বিয়েৰ খালে শকত হয়। আচ্ছা, বিয়েৰ বিষয়ে যদি সকলো জানিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈ চাব। এতিয়া মই ক'ব বিচাৰিম যে বিয়েৰত কি থাকে, বিয়েৰ কিহেৰে তৈয়াৰ কৰা হয়। তো মই বিয়েৰ কিহেৰে তৈয়াৰ কৰা মই ক'বলৈ চেষ্টা কৰিম। বিয়েৰ তৈয়াৰ কৰা হয় এলকহলিক বাৰ্বেজ, লগত থাকে বাৰ্লি বা গম থাকে। সেইকাৰণে পানীৰ কাৰ্বহাইড্ৰেটৰ মাত্ৰা বেছি থাকে আৰু ইয়াত লগতে থাকে অলপ পৰিমাণৰ পটাছিয়াম আৰু প্ৰ'টিন। আৰু বিয়েৰত ফেট একেবাৰে নাথাকে বুলি ক'লেও হয়। এতিয়া প্ৰশ্ন থাকিব পাৰে যে বিয়েৰত যদি ফেট নাথাকে, একেবাৰে যদি ফেট নাথাকে তেতিয়া মানুহ শকত হোৱা আশংকা কিমাননো থাকে। এতিয়া যিহেতু বিয়েৰত এলকহল থাকে, এলকহল খালে মানুহৰ ভোক অলপ বেছিকৈ লাগে। সেইকাৰণে ভোক যদি বেছিকৈ লাগে মানুহে ভাত খাব, অলপ বেছিকৈ খাব। সেইকাৰণে মানুহ অলপ শকত হ'বই। আৰু যিসকল নেকি সদায় প্ৰতিদিনে বিয়েৰ খাই থাকে, যিসকল নেকি ব্যায়াম নকৰাকৈ প্ৰতিদিনে বিয়েৰ খাই থাকে, সিহঁতৰ নিশ্চিত যে সিহঁতৰ পেট অকণ ডাঙৰ হ'ব, মানে পেটুৱা। মই এনেকৈ কৈছোঁ। তো যিসকলে প্ৰায় প্ৰতিদিনে অলপ অলপকৈ খাই থাকে সিহঁতৰ পেট ডাঙৰ হোৱাটো নিশ্চিত। আৰু যিসকল নেকি ব্যায়াম নকৰে, একেবাৰে ব্যায়াম নকৰাকৈ বিয়েৰ খাই থাকে আৰু ভাত অকণ বেছিকৈ খায়, সিহঁতেতো পেট ডাঙৰ হোৱাটো বহুত হ'বই আৰু কোনো কথা নাই। ইয়াৰ বাহিৰে কিন্তু এইটোৱে নহয়, বিয়েৰত থাকে ফাইটোএষ্ট্ৰজেন থাকে, যিটো নেকি মানুহৰ পেট ডাঙৰ কৰাত বৃদ্ধি কৰায়। সেইটোৱে মানুহৰ পেট বহুত বৃদ্ধি কৰায়। তো আজি আৰু বেছিকৈ নকওঁ। তো মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ ভিডিঅ'টো নতুন চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ চেনেলটো আগতে ছাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ। হ'ব আৰু ন।